পপী বনিয়া লাইফষ্টাইলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভালেই আছে, ময়ো ভালেই আছোঁ। বলক তেনেহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া আবেলি প্ৰায় 4টা মানে বাজিলে। ৰ'ব মই আপোনালোকক এটা বস্তু দেখুৱাই আছোঁ। এইয়া ইয়াতে কি আছে চাব নেকি আপোনালোকে? আগতে গাঁঠিটো খুলি লওঁ। তো ইয়াৰ ভিতৰত আছে দুটা কুচিয়া মাছ। ৰ'ব দেখুৱাই দিছোঁ আপোনালোকক বাকী। এইয়া অ' মাই গড, কি ডাঙৰ ডাঙৰ, বাপৰে ঐ ধৰিবই ভয় লাগে দেই, কি ডাঙৰ ডাঙৰ। ৰাতিলৈ এসাঁজ ধুনীয়াকৈ খাব লাগিব আৰু। ৰ'ব মই অকণমান দাঙি দেখুৱাইছোঁ, ধৰি দেখুৱাইছোঁ। বাপৰে কিবাকৈ ধৰিছোঁ আৰু ধৰিবই নোৱাৰি, ইমান পিছল। আজি ছাকচেছফুল হ'লোঁ। আগতে এনেকৈ ধৰি পোৱা নাই কুচিয়া মাছ, আৰু ফাৰ্ষ্ট ধৰিছোঁ। দাদাই বৰশী বাই আনিছে, মই ঘৰতে এদি দি এনেকৈ ধৰিছোঁ। ধৰি আপোনালোকক দেখুৱাইছোঁ আৰু। আগতে এনেকুৱাকৈ ধৰি পোৱা নাই কুচিয়া মাছ, আজি ফাৰ্ষ্ট ধৰিলোঁ। মাছটো এতিয়া ইয়াতে থৈ দিওঁ, মোনাখনত সোমাই। হাতখন লেতেৰা হৈ গ'ল, একো নাই, ধুই দিলে হৈ যাব। এতিয়া মই গৈ আছোঁ মানিমুনি তুলিবলৈ। মই এতিয়া মানিমুনি তুলিম, আপোনালোকে চাই থাকিব। এইয়া মানিমুনি পাতকেইটা ছিঙি লওঁ। মানিমুনি, ভেদাইলতা, নৰসিংহৰ পাতেৰে কুচিয়া মাছৰ ৰেচিপিটো আপোনালোকক মই বনাই দেখাম বাৰু। এয়া মই মানিমুনি পাত তুলি আনিলোঁ। মানিমুনি পাত খাব লাগে। মানিমুনি পাতৰ ৰসে তেজ চাফা কৰে, পেট চাফা কৰাৰ লগতে ভোকো বঢ়ায়, গেছৰ সমস্যা নাইকিয়া কৰে। সদায় ৰাতিপুৱা খালী পেটত যদি মানিমুনি পাতৰ ৰস আৰু লগতে পানী এগিলাচ খাব পাৰিলে খুবেই ভাল। মানিমুনি পাতৰ ৰস খালে বহুতো বেমাৰৰ পৰা হাত সাৰিব পাৰি। ভিডিঅ'বোৰ দি যাওঁতে যদি মোৰ কিবা ভুল হয়, আপোনালোকে নিজৰ বুলি ভাবি মোক ক্ষমা কৰি দিব। প্ৰথমতে মাছ দুটা কাটি বাছি ধুনীয়াকৈ ধুই লৈছোঁ। এইফালে মই কেৰাহীখনত তেল দিছোঁ অকণমান। প্ৰথমতে মাছখিনি মই ফ্ৰাই কৰি ল'ম। মাছখিনি কেৰাহীখনত দিয়াৰ পিছত ইয়াতে মই অকণমান নিমখ দিছোঁ, অলপমান হালধি দিছোঁ। মাছখিনি ভজা হৈ গ'ল। মই এতিয়া এখন প্লেটত নমাই ল'ম মাছখিনি। এতিয়া মাছ ভজা কেৰাহীখনতে তেল দি পিঁয়াজ আৰু জলকীয়াখিনি দি দিছোঁ। এতিয়া অকণমান লৰাই ভাজি দিছোঁ। অকণমান ভাজা যোৱাৰ পিছত ইয়াতে আদা নহৰু পেষ্টটো দি দিছোঁ। তাৰপিছত আকৌ অকণমান ভাজিছোঁ। অকণমান ভাজা যোৱাৰ পিছত ইয়াতে এচামুচ হালধিৰ গুড়ি দি দিছোঁ, আৰু লগতে ইয়াতে দিছোঁ আধা চামুচ জিৰাৰ গুড়ি। তাৰপিছত আকৌ অকণমান ভালদৰে লৰাই দিছোঁ। তাৰপিছত ইয়াতে দি দিম মানিমুনি, ভেদাইলতা, নৰসিংহৰ পাতৰ পেষ্টটো। পানীৰ লগত মিক্স কৰি থৈ দিছিলোঁ মই।
এতিয়া ইয়াতে ভাজি থোৱা কুচিয়া মাছৰ টুকুৰাকেইটা দি দিছোঁ। এতিয়া মই 3 মিনিটমান সময় ঢাকনিৰে ঢাকি ভালদৰে উতলিবলৈ দিম। 3 মিনিটমান সময় হৈ যোৱাৰ পিছত ঢাকনিখন গুচাই ভালদৰে উতলিছে নে নাই চাই ল'ম। অকণমান লৰাই দিছোঁ। ধুনীয়াকৈ উতলা অহাৰ পিছত ঢাকনিখনেৰে মই আকৌ 2 মিনিটমান সময় ঢাকি ৰাখিম। এয়া আমাৰ কুচিয়া মাছৰ ৰেচিপিটো তৈয়াৰ হৈ গ'ল। এতিয়া মই বাতি এটাত নমাই ল'ম। আপোনালোকে ঘৰত এনেকৈ বনাই খাবচোন। আশা কৰোঁ ভিডিঅ'টো চাই আপোনালোকৰ ভাল লাগিল। ভিডিঅ'টো যদি ভাল লাগিলে আপোনালোকৰ লাইক, কমেণ্ট, শ্বেয়াৰ আৰু শেষত ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ ভিডিঅ'টো ইমানেই আছিলে। শুভৰাত্ৰি।